এগৰাকী নাৰী কেতিয়া ধ্বংস হয় জানেনে? এগৰাকী নাৰী তেতিয়াই ধ্বংস হয় যেতিয়া তাই নিজকে উচ্চ বা খুব ওপৰৰ বুলি ভাবে আৰু নিজৰ স্বামীক তুচ্ছ বা একেবাৰে নগণ্য বুলি অনুভৱ কৰে। তেতিয়াই এগৰাকী নাৰী ধ্বংস হয়। এগৰাকী নাৰী তেতিয়াই ধ্বংস হয় যেতিয়া সেই নাৰীগৰাকীয়ে নিজৰ স্বামীৰ কথাতকৈ অন্য পুৰুষৰ কথাৰ প্ৰতি বেছি গুৰুত্ব দিয়ে, বা অন্য পুৰুষক যেতিয়া এগৰাকী নাৰীয়ে বেছি ইম্পৰ্টেঞ্চ দিয়ে, প্ৰায়ৰিটি দিয়ে, তেতিয়াই এগৰাকী নাৰী ধ্বংস হ'বলৈ আৰম্ভ কৰে আৰু অৱশেষত সেই নাৰীগৰাকী বৰবাদ হৈ যায়। সেই নাৰীসকলক উদ্দেশ্যি কৈছোঁ, আপোনালোকে এটা কথা মনত ৰাখিব, এই পৃথিৱীত আপোনাৰ আপোন মানুহ একমাত্ৰ আপোনাৰ স্বামী। আপোনাৰ স্বামীৰ বাহিৰে আৰু কোনো পুৰুষেই বা কোনো মানুহেই আপোনাৰ আপোন নহয়। সেয়া লাগিলে আপোনাৰ পৰিয়ালৰ মানুহেই হওক বা আপোনাক মিঠা মিঠা কথা কোৱা অন্য পুৰুষেই হওক। মনত ৰাখিব, সকলোৱে কেৱল মাত্ৰ আপোনাক ব্যৱহাৰহে কৰিব আৰু নিস্বাৰ্থভাৱে ভাল পোৱা একমাত্ৰ ব্যক্তিজনেই হৈছে আপোনাৰ স্বামী। গতিকে আপোনাৰ স্বামীক কেতিয়াও তুচ্ছ বা নগণ্য বুলি নাভাবিব। নিজৰ স্বামীৰ মৰ্যাদা ওপৰত ৰাখক, আপুনি নিজেও ওপৰত থাকিব পাৰিব। ভালে থাকক, কুশলে থাকক।